হৈছেগে কলডিল। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। গুড মৰ্ণিং। সকলোৰে ভালে চাগে। পুনৰবাৰ মোৰ চেনেলটিলে সকলোকে স্বাগতম জনাইছোঁ। আৰু লেপদা মোক চেনেল জব আপুঙম কুমৰক সুদুং। মই আজি আপোনালোকক পানীলাওৰ বইল চব্জি আৰু কলডিলৰ বইল দেখুৱাব বিচাৰিছোঁ। চ' আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। বলক। আজি লাও বনাম। লাও এটুকুৰা আছে, লাও বনাম আজি মৰ্নিং খানা। লাও কাটিম এতিয়া। লাও কাটিছোঁ, চাওঁ কাটি শেষ হৈছেগৈ, বাকলি কাটি শেষ হৈছেগৈ। লাও চব্জি আপোনালোকে খায়নে? আমি সদায় লাও খাওঁ বুলিয়ে ক'ব পাৰি। লাও খাই ভাল পাওঁ লাওৰ ছিজনত। পেটৰ কাৰণে ভালো হয়, লাও চব্জি খাব লাগে। নহৰু গুচাব লাগিব, চব্জিত নহৰু লগাব লাগিব। নহৰু নিদিলে চব্জিৰ গোন্ধ ভাল নহয়, সেইকাৰণে আমি প্ৰতিটো চব্জিতে নহৰু লগাওঁ। বেছি নলগাওঁ, 5-6 টুকুৰামান লগাওঁ। জলকীয়া লগাব লাগিব। জলকীয়া আমি অলপ চব্জি জ্বলাকে খাই ভাল পাওঁ, সেয়ে আমি জলকীয়া চব্জিত 5-6টামান দিব লাগিব। 5-6টা দিওঁৱেই ডেইলি। আৰু লগতে আমি কেঁচাকৈও খাওঁ, ভাত খাওঁতে জলকীয়া খাই ভাল পাওঁ। মোৰ লগৰজনী আৰু মই, জলকীয়া নহ'লে কামেই নহয় আমাৰ। বজাৰত গ'লে সকলো বস্তু পাহৰিলেও জলকীয়া নাপাহৰোঁ। লাও আৰু আলুৰ বাকলি গুচাই হৈছেগৈ। এতিয়া লাও আৰু আলু, সেয়া আলু 2টা লগাইছোঁ। আলুটো 2 ফাল কৰিছোঁ, 4 ফাল এনেকৈ। এতিয়া আলু, লাও, জলকীয়া কটা হৈ গ'ল। এতিয়া বনাব লাগিব, ৰেডি হৈছেগৈ কাটি মেলি। এতিয়া বনাবলৈ ৰেডি, কাৰণ বইল চব্জি বনাবলৈ হ'লে এনেকৈ ৰেডি কৰিব লাগে আগতীয়াকৈ। সকলো চব্জিয়ে বনাবলৈ ৰেডি কৰিব লাগে। এনেকৈ পানী লৈ লৈছোঁ। সেয়া আদা আৰু নহৰু খুন্দি আছোঁ খুন্দনাত। চাওক, সেয়া আদা নহৰু খুন্দি আছোঁ। আদা নহৰু খুন্দনাত খুন্দি লৈছোঁ। চব্জিত দিবৰ কাৰণে আগতীয়াকৈ আদা আৰু নহৰুৰ মিক্স কৰি লৈছোঁ, ৰেডি কৰি লৈছোঁ। এনেকৈ বইল চব্জি বনাবৰ কাৰণে আগতীয়াকৈ পানী গৰম কৰিব লাগে। চ' মই গৰম কৰি লৈছোঁ। কেৰাহীত দিয়া পানীখিনি উতলিছে। চ' এতিয়া চব্জিখিনি লগাম মই। চব্জিখিনি এতিয়া লগাম। পেকেট হালধি খাওঁ, চ' সেইকাৰণে পেকেট হালধি ঢালি দিছোঁ। জোখতে লগাইছোঁ, যিমান লাগে আন্দাজত লগাইছোঁ, যিহেতু পেকেটৰ ভিতৰত আছে।
এতিয়া নিমখ লগাইছোঁ নিমখ নিমখ লগাইছোঁ নিমখ 1 চামুচ আধা লগাইছোঁ কাৰণ চব্জিটো অলপ বেছি আৰু হালধি গুড়ি নিমখ লগাইছোঁ হালধি লগাইছোঁ সকলো লগাই এতিয়া আকৌ গৰম কৰিম চব্জি ঢাকি দিছোঁ ঢাকোনখন চব্জিখিনি সিজিলে আলুটো সিজি গৈছে আলু সিজি গৈছে এতিয়া মাছ লগাম 1 পিস 2 3 পিসে হৈ যাব কাৰণ 4 পিস হৈ যাব দুজন হেয়া মাছ 4 পিস লগাইছোঁ দুজনী মানুহ দুজনীৰ কাৰণে 4 পিস হৈ যায় আদা নহৰু লগাইছোঁ এতিয়া চব্জিত মিক্স কৰা আদা নহৰু কলডিলৰ ফুল এতিয়া কলডিলৰ ফুল খাম বইল কৰি খাম কলডিলৰ ফুল আজি কলডিল বইল কৰি খাম সো সেইটো বাকলিখিনি গুচাই লৈছোঁ Anaknya paman. Setordak je, okai dah. Ada tanda. আমি কলডিলৰ বাকলিখিনিও খাওঁ আৰু ফুলখিনিও খাওঁ দুয়োটাই খাওঁ পেলাই নিদিওঁ অকল ওপৰৰ টান বাকলিখিনি গুচাই দিওঁ সেয়া আজি আমি কলডিল বনাই খাম বইল কৰিম বইল কৰি খাম কলডিল আমি বইল কৰি ভাল পাওঁ বেছি সো বজাৰৰ পৰা কিনি আনিছিলোঁ ইয়াত কলডিল পায় পাহাৰীয়া কলডিল আমাৰ কাৰণে কলডিল বহুত প্ৰয়োজনীয় কলডিলত বহুতো আইৰণ থাকে সো কলডিল খাব লাগে কলডিলৰ বইল খাব লাগে ভাজিও খাব পাৰি আমি বইল খাই ভাল পাওঁ কাৰণে বইল কৰি খাইছোঁ কিছুমান কলডিল তিতাও থাকে কিন্তু পাহাৰৰ পৰা অনা কলডিলবিলাক তিতা নহয় বইল কৰিবৰ কাৰণে পানী লৈ লৈছোঁ ভালকৈ সিজিবলৈ পানী আধা দিব লাগে তেতিয়া ভালকৈ সিজি যায় বইল কৰিম এতিয়া এতিয়া উঠাই দিছোঁ জুই জ্বলাই লৈছোঁ এতিয়া উঠাই দিছোঁ সেয়া কলডিলৰ বইলো হ'বগে উতলি আছে কলডিলত বহুতো আইৰণ থাকাৰ কাৰণে বইল কৰাৰ পিছত এনেকৈ ৰংটো অলপ উল্টা হয়গে আইৰণ ওলাইছে ওপৰৰখিনি চাওক ওপৰৰখিনি তললৈ দিছোঁ কাৰণ ওপৰৰখিনি নিহিজিবও পাৰে সেইকাৰণে উল্টাই দিছোঁ এতিয়া 5 মিনিট
থম। ৱাও, ইমান ধুনীয়াকৈ উতলি আছে। খাবলৈ টেষ্ট লাগিব, ভাল লাগিব খাবলৈ। উল্টাই দিয়াৰ পিছত ঢাকনিটো ঢাকি দিছোঁ 5 মিনিট টাইমৰ কাৰণে। জলকীয়া পুৰি লৈছোঁ। পোৰা জলকীয়া টেষ্টে বেলেগ হয়, সেইকাৰণে আমি পুৰি লৈছোঁ দুজনীৰ কাৰণে এটা এটা। পোৰা জলকীয়াৰ লগত কলডিলখিনি খাই বহুত ভাল লাগে, চ' 2টা জলকীয়া পুৰি লৈছোঁ। কলডিলখিনি চাওক কেনেকুৱা হৈছে। বইল কৰাৰ পিছত এনেকৈ হৈছেগৈ। এতিয়া ইয়াতে বাকি লৈছোঁ। কলডিল খাই বহুত ভাল পাওঁ মই। আপোনালোকেও বইল কৰি খাই চাব, বহুত টেষ্ট লাগে। ভাত বাঢ়িম এতিয়া। দুজনীৰ কাৰণে 2টা থালি। এতিয়া কলডিলৰ বইল আৰু পোৰা জলকীয়া হৈছেগৈ। কলডিল বইল কৰাৰ পিছত এনেকৈ অলপ ক'লা হয়, কাৰণ কলডিলত বহুতো আইৰণ থাকে কাৰণে এনেকৈ ৰংটো ক'লা হয়। লগতে চব্জিখিনিও হৈছেগৈ, খাবহে লাগে আৰু এতিয়া। বনাই মেলি খাইছোঁগৈ এয়া। বইল চব্জি খাবলৈ বহুত টেষ্টি হয়। বইল বেছি ভাল পাওঁ কাৰণে আমাৰ কাৰণে বেছি ভাল লাগে। টেষ্টি লাগিছে না? লাগিছে।